আমি গৈ আছোঁ বগৰী খাবলৈ আৰু লগতে আছে আমাৰ এইফালে কেমেৰামেন এইটো চাওক কেমেৰামেন আৰু এইফালে আমাৰ আছে বহা বহা গাইজ বহুত দিনৰ পৰা খাম কৰি আছোঁ আহিব পৰা নাই আৰু আজি খাবলৈ মন গৈছে আজি ৰাতিপুৱা আহিব খুজিছিলোঁ ৰাতিপুৱা বৰষুণ আহিছিল আহিব পৰা নাই এতিয়া গধূলি আহিছোঁ আৰু এই চাই থাকক কেনেধৰণে বগৰী পাম আৰু কি কেনেকৈ খাম চাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গাইজ আপোনালোকে ভিডিঅ'টো শেষৰ আৰম্ভণিৰ পৰা শেষলৈকে চাব কি ধৰণৰ হাবি জংঘল আছে চব দেখা পাই আছে আৰু এই কেমেৰামেন আৰু লগতে বহা গৈ আছে আগতে আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ধামাকা ভাঙানা পাৰ হ'ব লাগিব চাওক গাইজ যাবৰ কাৰণে ভয় কৰি আছে আমাৰ লগৰ দুজনে কেমেৰামেন আৰু বহা দাউৰি গৈছে এতিয়া মইহে কেনেকৈ যাওঁ ভাবি আছোঁ এতিয়া ভয়ো লাগে পৰি গ'লে আৰু পানীত এই তললৈ যাম পৰি গ'লে গাইজ চাওক কেনেকৈ পাৰ হৈ আছোঁ চাওক ভাঙানাও পাৰ হৈ আছোঁ আচ্ছা চাই থাকিব আৰু বগৰী খাম আপোনালোকক খাব মন গৈছে যদি আহিব পাৰে চাওক আৰু এইফালে তলত চাওক পানী জমা হৈ আছে আৰু এইফালে ধুনীয়া নদীটো পানী নাই বাৰিষা কালত পানী হয় কিন্তু এতিয়া হোৱা নাই বাৰিষা কাল আহি আছে পানী হ'ব আচ্ছা তলত এতিয়া পাৰ হৈ আছোঁ আমি বৰ্তমান পালোৱে অলপ আছে আৰু ভাইটি যাই থাকক আগলৈ পাৰ হৈ আছোঁ এইয়া ফাইনেলি আমি পাৰ হৈ গ'লোঁ চাওক গাইজ ফাইনেলি পাৰ হৈ গ'লোঁ এইটো আমাৰ ফিচাৰিং বুলি কয় ডাঙৰ কিবা আছে আৰু ইয়াতে খালবিলাকত পানী উঠাও আনি মটৰটো চাই লওক এইফালে খালগিলাত পানী নাই শুকাই আছে বৰ্তমান আৰু বাৰিষা কাল আহি আছে সেইকাৰণে দিয়া নাই কিজানি পানী ভৰাই দিয়া নাই খালত তাৰপিছত ইফালে ধুনীয়াকৈ এটা বগলী এটা বহি আছে এইফালে চাই ইমান ডাঙৰ খাল পানীয়ে নাই পানী ভৰাব এতিয়া বাৰিষা কাল আহিছে ফাইনেলি আহি পাইছোঁ আমি বগৰী গছ এই আমাৰ ভাইটিয়ে বগৰী ছিঙি আছে খাই দিছে কেনে লাগিছে মিঠা বোলে বহুত মিঠা নে গৈ আছে তলত নামি আছে খালৰ তলত বগৰী বোলে আছে তাতে ভাল বগৰী মই কৈছোঁ তোমালোকে য'তে ভাল বগৰী পোৱা তাতে যাম বুলি কৈছোঁ আৰু গৈ আছোঁ চব গাইজ বগৰী পকি আছে কেনেকৈ আৰু চাওক এই ইয়াত হাতেদি আমি ধৰিব পাৰোঁ বগৰীবোৰ এইটো চাওক হাতেদি লাৰি আছোঁ এইটো চাওক কি তলত ধৰি আছে বগৰী বহুত ধুনীয়া লাগে মৰিটো মোৰো ধুনীয়া লাগে এইটো চাওক খাই দিছে কেনে লাগিছে ভাল লাগছে নেকি এইফালে চাওক বহা খাই আছে এইটো চাওক গাইজ বগৰী টেঙা আহি আছে আপোনালোকে যদি খায় আহক একেলগে বহি খাওঁ এইটো চাওক খাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমি ইয়াৰ ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত